এতিয়া ভোট খেলিব গৈ আছো ভোট ভোট কি ভোট ঐ ইয়াত দেৱ ভোট দেৱদূতৰ ভোট বন্ধু বান্ধৱীসকল মই এতিয়া বৰ্তমান আছোঁ আমাৰ গাঁৱতে আমাৰ গাঁৱত আজি মানে কি হৈছে আমি ভোট খেলিব যাব ওলাইছোঁ আমাৰ গাঁৱত ভোট ওলাই আছে প্ৰায় এসপ্তাহমান হ'ল আমাৰ গাঁৱত ভোট ওলাই আছিলে আজি মানে কি কৰিম আমি ভোটবিলাক গোটেইবিলাক খেলি দিম নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মাইছেল্ফ DK ইউটিউব চেনেললৈকে আপোনালোকক স্বাগতম জনাইছোঁ মই বৰ্তমান মোৰ গাঁৱতে উপস্থিত আছোঁ আমাৰ গাঁওখনৰ নাম হৈছে ৰজাগুছি আৰু মোৰ লগত উপস্থিত আছে ৰজাগুছি গাঁৱৰ এজন সচেতন যুৱক তেখেত হৈছে শ্ৰী শান্তনু ডেকা দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈকে এতিয়া আপুনি কওক এই যে আমাৰ অনুষ্ঠান ভাগ হ'ল হয়নে বাটে পথে আমি এতিয়া নাম কীৰ্তন গালোঁ এইটো কিয় গোৱা হয় এষাৰ কথা মানে এষাৰতে ক'ব পৰা নাযায় যদিও তথাপিও থুলমূলকৈ মানে ক'ব খুজিছোঁ এইটোৱে যে কলিযুগত ৰাম নামে সাৰ ৰাম নামে বিনে নাহি আৰ গতিকে যেতিয়া গুৰুজনাক কৈছিলে যে হাতী মাৰি ভুৰুকাত ভৰাব লাগে তেতিয়া গুৰুজনাই কৰিলে কি একে ৰাতিৰ ভিতৰতে তেখেতে ভাগৱতৰ দশম স্কন্ধৰ গোটেইখিনিৰ পৰা থুলমূলকৈ কাটি আনি মূল সাৰ তত্ত্বখিনি আনি পেলাই গুণমালা নামেৰে এখনি পুথি ৰচনা কৰি হাতী মাৰি ভুৰুকাত ভৰালে আৰু সেই নামেৰে সমগ্ৰ অসমবাসী ভাৰতবৰ্ষত জগতত যে নামৰ পৰাই যে মানুহৰ সমগ্ৰ পৃথিৱীৰ জীৱ জগতৰ চাৰিমুঠি জীৱৰে কল্যাণ হয় তাৰ প্ৰমাণ আমি মাধৱদেৱৰ নামঘোষাৰ বাণীৰে আমি ক'ব পাৰোঁ নাম মহিমা লিখিছে কি যে হৰি কীৰ্তনৰ তাপ লাগি পলাই পাপ দহু দিশে ভাগি হেৰা পাইলে বুলি ভয়ত ফিৰি লওঁৰে ব্ৰহ্মাণ্ডৰ ভিতৰে নপাই ঠাই আউৰ ব্ৰহ্মাণ্ডক লৰি যায় নামে খেলিনেন্তে ব্ৰহ্মাণ্ড পৰি বাগৰে তথাপিতো তাতো ৰেহাই নিদিয়ে সেই দুষ্টসকলক কি কৈছে তাৰপিছত ক'লে কি যে হৰি নামে আকৌ খেদি গৈ ব্ৰহ্মাণ্ডৰ মানে পৃথিৱীৰ ভিতৰতে সমস্ত আছে কিন্তু এই ব্ৰহ্মাণ্ডৰ পৰাও আৰু পাৰ কৰি দিয়ে যিবিলাক দুষ্ট কলি গতিকে মানে ৰাম নিৰঞ্জন পাতক ভঞ্জন গুণমালাৰ যি এভাগৰে আজি আমাৰ প্ৰতি বছৰে আমাৰ যি বাৰ্ষিক নামভাগৰ আৰম্ভণি কৰা হয় গতিকে যেনেকৈ নেকি পাতকবিলাক নাশ কৰা হয় ঠিক তেনেকৈ গুৰুজনাৰ এই গুণমালাৰ জৰিয়তে ৰাম নিৰঞ্জন পাতক ভঞ্জন গতিকে পাতকবিলাক নাইকিয়া কৰাৰ উদ্দেশ্যে সমগ্ৰ পৃথিৱীত যিবিলাক নেকি মহামাৰী যিবিলাক নেকি আপদ বিপদ বিঘিনি সমস্তবিলাক উদ্ধাৰৰ হকে ভগৱন্তই যেনেকৈ বৰাহ ৰূপেৰে সমস্ত জীৱবাসী উদ্ধাৰ কৰিলে ঠিক তেনেকৈ এই নামভাগীৰ জৰিয়তে আমাৰ সমস্ত পৃথিৱীলৈ যেন জগত কল্যাণ হয় তাৰ কাৰণে আমাৰ এই নামভাগ প্ৰতি বছৰে আয়োজন কৰা হয় দেখিছে আমি আমাৰ গাঁৱৰ আৰম্ভণিৰ পৰা শেষলৈকে আমি নাম কীৰ্তন গাই আহিলোঁ এই নামভাগ আমি জনামতে আমাৰ কদমতলীৰ পৰা আৰম্ভণি হৈছেনে আৰু এনেকৈ প্ৰত্যেকখন গাঁৱে গাঁৱে এনেকৈ নামভাগ মানে শেষ কৰি ক'লৈকে যাব বাৰু এইটো আমি যিমান দূৰ সম্ভৱ আজি এই যিখিনি বয়সলৈকে আমি পালোঁ আহি এই সময়ছোৱাত আমি এটা কথাই গম পাওঁ যে ইখন গাঁৱৰ পৰা এৰি এই গুণমালা ভাগ সিখন গাঁৱৰ মূৰত এৰি দিয়ে আৰু সিখন গাঁৱৰ পৰা আহি পেলাই ইখন গাঁৱলৈ আহে এনেকৈ ক্ৰমাগতভাৱে আহি আজি আমাৰ গাঁৱৰ মূৰত তেখেতসকলে যি নামভাগ এৰি দিলে আজি 3 দিনৰ আগত গতিকে আমি তাৰ পৰা আৰম্ভণি কৰি আমি এটা নিৰ্দিষ্ট জেগাত এই নামভাগৰ আমি সমাপন কৰিলোঁ আৰু তাৰ পৰা আৰম্ভণি কৰি পৰৱৰ্তী গাঁওখনে সেই নামৰ পৰা আৰম্ভণি কৰি আকৌ পিছুৱাই মানে লৈ গৈ থাকিব হয় এনেকৈ মানে অনুষ্ঠানটো আমাৰ শেষলৈকে গৈ থাকে হয় ক'ত সমাপ্ত হ'বগৈ আমাৰ এইটো আমি ক'ব নোৱাৰোঁ যেনেকৈ নেকি পাপবিলাক নি পাহাৰণিলৈ ঠেলি দিয়ে ঠিক তেনেকৈ এই নামভাগে গৈ সেই সুদূৰ পাহাৰণি গৰ্ভলৈ ঠেলি দিব বুলি আমি জানিছোঁ ইমানেই আৰু হয় ঠিক আছে কৃষ্ণ আপোনাক ধন্যবাদ জনাইছোঁ হয় কৃষ্ণ বহুমূলীয়া ভাষণ হয় নিশ্চয় ধুনা আছে তামান আছে ৰাম নিৰঞ্জন পাতক ভঞ্জন ৰাম নিৰঞ্জন পাতক ভঞ্জন ৰাম নমো নাৰায়ণ সংসাৰ কাৰণ
দীঘল লাইন আমাৰ আজি ভোট খেদিব সকলোৱে ভোট খেদিবি নে ভোট খেদিবি বাবুদা আজি ভোট খেদিব ভোট পিঠা সকলোৱে আজি খেদি দিব সকলোৱে খেদি দিছোঁ আজি দেই ঠিক আছে প্ৰভু ভগৱন্তই সকলোকে ভাল কৰে অঁ অলপ কওক কিবা ধুনীয়া লাগিছে আজি ভাল লাগিছে আজি জনসংখ্যা পাইছোঁ আজি আমাৰ বাট কীৰ্তনত আৰু এনেদৰে সদায় যাতে হৈ থাকে সেইটোৱে আমি কামনা কৰোঁ আজি যাতে আজিৰ পৰা সকলো আমাৰ গাঁৱৰ বেমাৰ আজাৰ বিঘিনি সকলো যাতে শেষ হৈ যায় সেয়ে আমি কামনা কৰিছোঁ ধন্যবাদ জয় কৃষ্ণ দেখাই দিয়া দিব বাইদে শেষত হা ক'ৰ পৰা চৈতান এইফালে তো আপোনালোকে দেখিছে ইয়াত আমাৰ মেধিদেৱে প্ৰসাদ বিতৰণ কৰি আছে ফল মূল ক'ত আছে ফল মূল এইফালে ইয়াতে দেখিছে কল বুলি আমাৰ ইয়াতে পূজা শেষ হৈছে প্ৰায় আৰু মানে বাটৰ পূজাখিনি শেষ হৈছে ইয়াতে প্ৰসাদ বিতৰণ কৰিছে আমাৰ চেনেলৰ নাম কোৱা ব্লেক লাভাৰ হে মোৰ চেনেলৰ নাম ব্লেক লাভাৰ ঠিক আছে ব্লেক লাভাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ব্লেক লাভাৰ 9658 ঠিক আছে সমুদ্ৰ কোৱা প্ৰসাদ লৈ আছে ন লৈ আছোঁ আমাৰ মাইকী মানুহখিনি ঠিক আছে কোৱা আমাৰ এই অনুষ্ঠানৰ ধন ভৰালী কল এইফালে সম্পাদক আমাৰ এই অনুষ্ঠানৰ সম্পাদক লক্ষ্যজ্যোতি ডেকা নমস্কাৰ বৰ্তমান প্ৰসাদ লৈ আছোঁ হাতত সেইটো কাৰণে মানে নমস্কাৰটো ভালকৈ দিব পৰা নাই আৰু আপোনালোকে এই আমাৰ দিগন্ত ডেকা মোৰ লগৰ প্ৰসাদ বিতৰণ কৰিছিলে প্ৰসাদ গোটেইখিনি শেষ কৰিলে চাওক তলি উদম কৰি দিলে চাৰি পাঁচি প্ৰসাদ শেষ কৰি দিলোঁ এতিয়ালৈ চাৰি পাঁচি